নমস্কাৰ সকলোকে মই জ্যোতিকা অসমীয়া চলি জ্যোতিকাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ কামপুৰ, মোৰ জেঠাই ঘৰ হয় কামপুৰত। এয়া আমি বৰকোলা পাইছোঁহি। কামপুৰত খুব ধুনীয়াকৈ ৰেল ষ্টেচন বনাইছে, সেইকাৰণে বাহিৰৰ পৰাই দেখাই দিছোঁ, ভিতৰলৈতো যাবলৈ এতিয়া সময় নহ'বই। এয়া পাই গ'লোহি, আমাৰ ঘৰটো নিচিনা একেই নহয়নে? খোৱা টাইম হ'ল, চাহ-তাহো খালো কৰিলোঁ, এতিয়া একো ভিডিঅ' কৰা হোৱাই নাই কাৰণ চবেই কথা পাতি অতদিন মই আহিছোঁ। অতদিন মানে কি আৰু বহুত বছৰ, দুবছৰ হ'ল অহাই নাই, আজি আহিলোঁ। যদি আমি অহা পাই গাড়ীতে বহি আছোঁ, তাকে তাইক এপাক চাই আহোঁগৈ। গাড়ীত উঠি ভাল পোৱা? গাড়ীত ভাল পোৱা? মোবাইল চাইছা? সেইফালে 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 এইফালে চোৱা, এইটো মোবাইল 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 নাই তাই এইফালে। সেয়া বৰষুণ পৰিলে ক'ৰবাত আহিলে এনেকৈ খুব বেয়া লাগে বৰষুণ দিলে। আমি চাৰিটাই ভাত খাই লওঁ, তাৰপিছত মাহঁতে খাই, মায়ে কৈ আছে মোক কমাই দিবলৈ, এনেও খোৱাত ভালেই আৰু। এতিয়া মাহঁতে খাই আছে। ভাত খোৱাৰ মাজত যে কিমান কথা চাওকচোন, কি যে ওলাই। চবে চাই আছে গোটেই মোবাইলতে, গোটেই কথা চথা পাতি কৰি পাছত সিহঁতৰ ঘৰ পৰা যাবলৈ ওলাইছোঁ। ছোৱালী আছে মই বাহঁতৰ ঘৰত সোমালোঁ, এতিয়া যাবলৈ ওলাইছোঁ। বাহঁতৰ ঘৰত চাহ খালোঁ, খাই পেলাই এতিয়া এটা যাবলৈ ওলাইছোঁ। অহা টাইমত আকৌ মায়ে দেখিলে ফুলৰ পুলি, সেইকাৰণে লৈ আহিলে। আজিকালি এনেও ফুলৰ ডেক'ৰেশ্যন হৈছে, কাৰ ঘৰত কিমান ফুল আছে সেয়াই চকু। আমি এতিয়া যাওঁ আৰু ইয়াত বেছি টাইম নহ'লেই, চাহ একাপ খালোঁ আৰু লগতে আহিলোঁ। বেছি কথাও পাতিব নোৱাৰিলোঁ কাৰণ ইফালে দেৰিও হৈ গৈছে। আৰু এয়া চাওকচোন, সেয়া কামপুৰৰ চেনি মিল হয়। অকণমান বাহিৰৰ পৰাই দেখাই দিছোঁ আৰু বেছিটো দেখাব নোৱাৰিমেই, সেইকাৰণে এনেকেই দেখাই দিছোঁ। হয়তো বহুতে দেখিছেই, দেখাই দিছোঁ আৰু গৈছোঁৱেই যিহেতু ন সেইফালে। ৰাতি জেগাবোৰ ইমান ভাল লাগে লাইটবিলাকৰ কাৰণে, লগতে গান শুনি শুনি এনেকৈ গৈ থকা মজাই বেলেগ নহয়নে? আজি ব্লগটোত দেখাবলগীয়া তেনেকুৱা বিশেষ একো নাছিলে, বতৰটোও বেয়া হৈ গ'ল, লগতে সময়ো কম আৰু যিমানখিনি পাৰোঁ দেখালোঁ আৰু। পাই গ'লোহি, এতিয়া ফ্ৰেছ হৈ লওঁ। আজি ভাবিছোঁ ব্লগটো মই ইমানতে সামৰিম আৰু যদিও ব্লগটো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ'টো বহুত বহুত ধন্যবাদ।